নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটা ৰেচিপি মটৰ পনীৰৰ ৰেচিপি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশন বিলাক আপোনালোকে পাই থাকিব আৰু এই ৰেচিপিটো অতি কম খৰচত আৰু সহজতে কম সময়ৰ ভিতৰত বনাব পাৰি আৰু এই ৰেচিপিটোৰ কাৰণে লাগিব বিলাহী দুটা আলু দুটা আৰু জলকীয়া তিনিটা কেঁচা জলকীয়া ধনিয়া কেঁচা ধনিয়া আৰু বাটাৰ 1 চামুচ জিৰা গুড়ি 1 চামুচ গোটা জিৰা আধা চামুচ আৰু লং ইলাচি দালচেনি পনীৰ লৈছো মই এয়া আৰু ইফালে মটৰ এইখিনি লাগিব মটৰ পনীৰৰ ৰেচিপিটোৰ কাৰণে আৰু প্ৰথমতে মই গেছটো জ্বলাই কেৰাহীখন পাতিছো আৰু কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত মই তাত দিম মিঠাতেল আৰু আপোনালোকে মিঠাতেল নিজৰ মতে দিব যোনে যিমান মিঠাতেল দি খাব বিচাৰে হেতু আপোনালোকে নিজৰ মতে দিব আৰু ইয়াত মই মিঠাতেল দিছো আৰু মই ভালদৰে মিঠাতেলখিনি গৰম হ'ব দিছো তাৰ পিছত মই আধা চামুচ চেনি দিছো তাৰ পাছত মই দিম ইয়াত লং ইলাচি দালচেনি মই ইয়াত দিলো লং ইলাচি দালচেনি আৰু তাৰ পিছত মই দিম ইয়াত গোটা জিৰাখিনি দিলো তাৰ পিছত মই দিম ইয়াত কেঁচা জলকীয়া আৰু মই এইখিনি ভালদৰে লৰাই লম মই ভালদৰে লৰাই লম তাৰ পিছত মই দিম ইয়াত কাটি লোৱা আলুখিনি মই তাত আলুখিনি দিলো এতিয়া আলুখিনি মই ভালদৰে অলপ সময় ভাজি লম মই আলুখিনি এতিয়া ভালদৰে অলপ টাইমৰ কাৰণে ভাজি লম আপোনালোকে এনেকৈ অলপ টাইমৰ কাৰণে ভাজি ল'ব আৰু মই ইয়াত আদা নহৰু আৰু পিয়াজ একো দিয়া নাই মই এনেকৈ আজি বনাম আৰু মছলা মই বেলেগ একো দিয়া নাই আৰু এতিয়া মই দিম ইয়াত মটৰ মছলাৰ ভিতৰত মই জিৰা গুড়া আৰু গোটা জিৰাই মই ব্যৱহাৰ কৰিছো বেলেগ একো দিয়া নাই আৰু এতিয়া দিম মই বিলাহীখিনি দি মই এতিয়া ভালদৰে আৰু লৰাই ল'ম বিলাহীখিনি দিলো আৰু এতিয়া মই ভালদৰে অকমান ভাজি ল'ম এইখিনি আৰু এতিয়া মই দিম তাত সোৱাদ অনুযায়ী নিমখ সোৱাদ অনুযায়ী হালধি আপোনালোকৰ মতে সোৱাদ অনুযায়ী হালধি নিমখ দিব আৰু এতিয়া মই নিমখ হালধি দিয়াৰ পিছত এইখিনি ভালদৰে আৰু অকমান সময় লৰাই ল'ম ভালদৰে লৰাই ল'ম মই তাৰ পিছত ঢাকনি লগাই দিম 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিম তাৰ পিছত ঢাকনিখন গুচাই মই ভালদৰে আৰু অকমান লৰাই ল'ম ভালদৰে লৰাই লৈ তাত মই জিৰা গুড়াখিনি দি দিম আৰু তাৰ পিছত মই ইয়াত দিম গৰম পানী দি ভালদৰে লৰাই মই ঢাকনি লগাই দিলো তাৰ পিছত ঢাকনিখন গুচাই মই আলু কেইপিচ মই ভাঙি দিছো আলুটো ভাঙি দিলে আঞ্জাখন ভাল হয় এইটো কাৰণ মই আলু কেইপিচ ভাঙি দিছো আৰু তাৰ পিছত মই ইয়াত আলুখিনি ভাঙি হোৱাৰ পিছত মই তাত দিম পনীৰটো মই ভাজি দিয়া নাই এনেকৈ দিছো আৰু এতিয়া ঢাকনি লগাই দিম 5 মিনিটৰ কাৰণে তাৰ পিছত মই এইখিনি ভালদৰে লৰাই তাত মই বাটাৰ চামুচ দি দিম বাটাৰ চামুচ দি মই অলপ টাইমৰ কাৰণে উতলিব দিম আৰু এইদৰে লৰাই দিম তাৰ পিছত দিম মই ইয়াত ধনিয়া দি মই ঢাকনি লগাই অফ কৰি দিম আৰু এয়া মোৰ আঞ্জা ৰেডি আৰু আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো মোক কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব মটৰ পনীৰ ৰেচিপিটো এদিন আপোনালোকে বনাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ